নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, সমাজ কল্যাণ বিভাগৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া। কলিয়াবৰত অংগনবাড়ী কৰ্মীক বাংলা ভাষাৰ হাতপুথি বিতৰণ। এইবাৰ সমাজ কল্যাণ বিভাগত বাংলা ভাষাৰ প্ৰচলনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত। অসমীয়া ভাষাক মাত দিয়াৰ বাবে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই যেন বাংলা ভাষা প্ৰচলনত কৌশলপূৰ্ণ কুচকাৱাজ সমাজ কল্যাণ বিভাগে চলোৱাৰ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে। জানিব পৰা মতে সমাজ কল্যাণ বিভাগৰ অধীনস্থ অংগনবাড়ী কেন্দ্ৰত বিতৰণ কৰা হৈছে বাংলা ভাষাৰ হাতপুথি। কলিয়াবৰত সমাজ কল্যাণ বিভাগৰ অধীনস্থ একাংশ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ মাজত বিতৰণ কৰা হৈছে সঠিক পুষ্টি দেশ উজ্জ্বল শীৰ্ষক বাংলা ভাষাৰ হাতপুথিখন। হাতপুথিখন মেলি পৃষ্ঠাই পৃষ্ঠাই বাংলা ভাষা দেখি চকু কপালত উঠিছে অংগনবাড়ী কৰ্মীসকলৰ। বিপাঙত পৰিছে কৰ্মী সহায়িকাসকল। ইতিমধ্যে পশ্চিম কলিয়াবৰ সংসদ শিশু বিকাশ প্ৰকল্পৰ বহু অংগনবাড়ী কৰ্মীৰ মাজত বিতৰণ কৰা হৈছে বাংলা ভাষাত লিখা এই হাতপুথিখন। প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই বাংলা ভাষা প্ৰচলনৰ এনে কৌশলপূৰ্ণ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাতীয় দল সংগঠনসমূহে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও অতি সোনকালে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ কলিয়াবৰীয়া ৰাইজে আহ্বান জনাইছে। গতিকে বাইদেউসকল, এইখিনি আছিল আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।